নমস্কাৰ বন্ধু বান্ধৱীসকল পিএম জ্ঞানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে DHSৰ 4th গ্ৰেড এক্সামৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত এটি ইনফৰমেশ্যন লৈ আহিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে DHSৰ 4th গ্ৰেডৰ এক্সামটো এই মাহৰ অৰ্থাৎ জুন মাহৰ 19 তাৰিখে অনুষ্ঠিত কৰা হ'ব। গতিকে বন্ধু বান্ধৱীসকল এক্সামৰ বাবে আপোনালোকৰ এডমিটসমূহ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদি নিজে এডমিটসমূহ ডাউনলোড কৰি ল'বলৈ শিকা নাই আগতে তেন্তে এই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোতে শিকাই দিম। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি থোৱা আছে। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে এখন ইণ্টাৰফেচ আপোনালোকৰ মোবাইলতো দেখা পাব। ইয়াৰে ফাৰ্ষ্ট বক্সটোত আপোনালোকে নিজৰ এপ্লিকেশ্যন আইডিটো টাইপ কৰিব। এপ্লিকেশ্যন আইডিটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত পাই যাব আৰু নেক্সট বক্সটোত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰোঁতে যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো টাইপ কৰিব। ইয়াৰ পিছতে আপোনালোকে লগইন বাটনটো ক্লিক কৰিব আৰু ইয়াৰ লগে লগে আপোনালোকে নিজৰ এডমিটখন পাই যাব। এইখিনিতে আৰু এটা কথা, যদিহে আপোনালোকে নিজৰ পাছৱৰ্ডটো পাহৰিছে তেন্তে ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু এটা লিংক দিয়া আছে। আপোনালোকে লিংকটোত ক্লিক কৰাৰ লগে লগে স্ক্ৰীনত দেখাৰ ধৰণে এখন পেজ নিজৰ মোবাইলতো দেখিবলৈ পাব। ইয়াতো আপোনালোকে ফাৰ্ষ্ট বক্সটোত DHSৰ এপ্লাই কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই নাম্বাৰটো টাইপ কৰিব আৰু নেক্সট বক্সটোত আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো টাইপ কৰিব। অৱশেষত আপোনালোকে ৰিট্ৰাইভ পাছৱৰ্ড বাটনটোত ক্লিক কৰিব আৰু লগে লগে DHSৰ এপ্লাই কৰোঁতে আপুনি যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটোত মেছেজ আকাৰে আপোনাৰ পাছৱৰ্ডটো আহি যাব। এই পাছৱৰ্ডটো আপোনালোকে এডমিট ডাউনলোড লিংকটোত গৈ পাছৱৰ্ডটো টাইপ কৰি দিব আৰু লগে লগে আপুনি আপোনাৰ এডমিট চাব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এতিয়া এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগিব বা পাছৱৰ্ড পাহৰিলে কি কৰিব লাগিব ভালদৰে বুজি পাইছে। DHS এক্সামৰ সহায় হোৱাকৈ আমাৰ চেনেলত কেইটামান ভিডিঅ' দি থোৱা আছে। ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব, আপোনালোকে লিংকত গৈ চাব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক, যিহেতু এক্সামৰ বাবে আৰু বেছি দিন নাই আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ বেষ্ট অফ লাক থাকিল। ধন্যবাদ।